নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আহিছো। কি মানে ডেইলি ব্লগ একচুয়ালি বনাম বুলি ভাবিছো কিন্তু বনোৱা হোৱা নাই। মানে মোৰ এসপ্তাহ ধৰি মানে পুৰা গা বেয়া, জ্বৰ, কাহ, চৰ্দি সব লগ লাগি গৈছে। সেইকাৰণে মানে একেবাৰে অৱস্থা বেয়া, এতিয়াও ভাল হোৱাই নাই। মানে জ্বৰটো নাই, কাহটো অলপ অলপ আছে, চৰ্দিটো নাই বাৰু, কিন্তু মানে একেবাৰে দুৰ্বল, খুব দুৰ্বল। মই কলেজতো আহিব পৰা নাই। সেইটো বিষয়ে বাৰু আপোনালোকক মই কম, মই ক'ত থাকোঁ, কি কৰোঁ, মানে সেই এদিন মই সম্পূৰ্ণ দেখাম আপোনালোকক, আৰম্ভণিৰ পৰা শেষলৈ দেখাম। মানে সেইটো এটা বেলেগ, যিহেতু মই মোক জনাখিনিয়ে, মোক চিনি পোৱাখিনিয়ে জানে যে মই জাগীৰোড কলেজত কৰি আছোঁ। সেইখিনি মই ভালকৈ দেখাম, যিসকলে নাজানে মোৰ বিষয়ে তেওঁলোকে গম পাই যাব। এদিন হঠাৎ বনালোঁ আৰু পিছত ব্লগ বনোৱা নাই, সেইকাৰণে আজি ভাবিলোঁ ইভিনিং ওলাই যাম, তো সেইকাৰণে ভিডিঅ' এটা বনাম। মোৰ লগত ভণ্টি যাব, তাইকো লগ লৈছোঁ। আছে কিবা কিবি খাবলৈ বস্তু, কল চল কিবা কিবি লৈ আহিম আৰু খাবলৈ। ঠিক আছে তেনেহ'লে ব'লক, কি কৰোঁ জাগীৰোডত। মই বৰ্তমান জাগীৰোডত থাকোঁ যিহেতু, ওলাই যাম। তাৰপিছত বস্তুখিনি কি কিনো, কি নিকিনো, কেনেকৈ কি কিনো, ব'লক মোৰ লগত, আপোনালোকেও চাই থাকিব। ঠিক আছে ব'লক। মাতো ব'ল, দেৰি হৈছে। ঐ ফোন মোবাইলত লাগি থাকে এনিটাইম। বেমাৰৰ অৱস্থা নাই, এনেকুৱা ফুৰি আছে। মই এইবোৰ খোৱাই নাই কলেজত আগত। পইচা দিয়াই নাই, পইচা নাই। পাপা কি কৈছে, 200 টকা বোলে দি পঠাম, ঘৰত আহি যাবি গাড়ী ভাড়াটো। মই দিম ব'ল এতিয়া ভাই, ফুৰালৈকে। অঁ পইচা নাই কিন্তু, মই পূজা ল'ব পৰা নাই। এবাৰ পূজা হেৰি চাম, হেৰি পুৰণা কাপোৰে চাম আমি ন, ভাল হ'ব। কিন্তু বেলেগত ভালেই হ'ব, পুৰণা কাপোৰ ইউনিক হ'ব। নতুনবিলাক চবৰে নিজৰ নিজৰ একে টাইপৰ হ'ব, আমি আমাৰ হেৰি হ'ব। মন্দিৰটো বনাই আছে, হোৱা নাই এতিয়ালৈ, হ'বগৈ আৰু। ভিতৰত কি বনাইছে? লিংগটো চাগে উপস্থাপন কৰিব ন? ফুৰ্তি চুৰি ভাল থাকে। ঐ ঐ কোনটো? এই কলকেইটা সৰু সৰু দিয়ক, হ'ব দিয়ক, 40 টকা লওক। ले लो दूसरे दिन खाएंगे, ले लो ले लो। ठीक है, हम आते हैं।
গ'লোঁ নোৱাৰোঁ আৰু আজিলৈ ইমানেই বাই 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 বাই